আজি আমি সমাজ বিজ্ঞান নামৰ কিতাপটোৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত থকা এটা গুৰুত্বপূৰ্ণ পাঠৰ বিষয়ে আলোচনা কৰিম। তোমালোকে স্ক্ৰীনত দেখা পাইছা আমি আলোচনা কৰিবলগীয়া পাঠটো হ'ল সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। তো বলক এতিয়া আমি পাঠৰ মূল অংশলৈ যাওঁ। প্ৰথমে আমি সংবিধান কি আৰু সংবিধানৰ ধাৰণাৰ বিষয়ে জানি লওঁ। আহক শুনা, তোমালোকেতো বিভিন্ন ধৰণৰ খেল খেলা বা দেখিছা, যেনে ক্ৰিকেট, ফুটবল ইত্যাদি। তো এই খেলসমূহৰ খেলুৱৈসকল থকাৰ উপৰিও দুজন আম্পায়াৰ বা পৰিচালক থাকে। তোমালোকে নিশ্চয় দেখিছা বা জানা, হয়নে নাই? এই আম্পায়াৰসকল কিহৰ কাৰণে থাকে তোমালোকে জানানে নাই? এই আম্পায়াৰজনে বা আম্পায়াৰসকল এই খেলসমূহ পৰিচালনা কৰে যাতে খেলসমূহ কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয়। সাধাৰণতে এই খেলসমূহৰ কিছু নীতি নিয়মৰ মাজেৰে পৰিচালিত কৰা দেখা যায়। ঠিক তেনেদৰে এখন সমাজ পৰিচালনা কৰাৰ ক্ষেত্ৰতো কিছু নীতি নিয়মৰ মাজেৰে পৰিচালনা কৰা হয় বা নীতি নিয়মৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰ কি? ৰাষ্ট্ৰ হ'ল মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ সামাজিক অনুষ্ঠান। তো এই ৰাষ্ট্ৰ এখন ভালভাৱে পৰিচালনাৰ ক্ষেত্ৰত কিছু নীতি নিয়মৰ প্ৰয়োজন হয়। এই নীতি নিয়ম বা আইনসমূহ লিখিত বা অলিখিত থাকে। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি নিয়ম আৰু আইন কানুনসমূহক সামগ্ৰিকভাৱে সংবিধান বুলি কয়। তো সংবিধান কি তোমালোকে নিশ্চয় গম পালা। তো সংবিধান ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ আইন বুলি কোৱা হয়। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখনৰ কথা আমি কল্পনাও কৰিব নোৱাৰোঁ। প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা নিজা এখন সংবিধান থাকে। সাধাৰণতে সংবিধান বুলি ক'লে আমালোকৰ মনত কিছু বৈশিষ্ট্য আহি পৰে, যেনে সংবিধান কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি। সাধাৰণতে সংবিধানৰ আইন কানুন নীতি নিয়মবোৰ লিখিত ৰূপত থাকে। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে। সংবিধানে নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে আৰু কৰ্তব্যসমূহ প্ৰদান কৰে। সংবিধান পৰিৱৰ্তনশীল। মাজে সময়ে কি হয়, সংবিধান পৰিৱৰ্তন হয়, কিন্তু সংবিধান পৰিৱৰ্তনৰ কিছুমান বিশেষ প্ৰক্ৰিয়াৰ মাজেৰেহে এইবিলাক পৰিৱৰ্তন হোৱা দেখা যায়। এতিয়া আমালোকৰ সংবিধানৰ বিষয়ে অলপ হ'লেও ধাৰণা হ'ল। সংবিধান কি, ইয়াৰ বৈশিষ্ট্যবোৰ কেনেধৰণৰ হয়। ইয়াৰ পিছৰ ভিডিঅ'টোত সংবিধানৰ প্ৰয়োজনীয়তা আৰু সংবিধানৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'বিলাক চাবলৈ নাপাহৰিবা। সদৌ শেষত এটা কথা নক'লে নহয়, এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।